সো হেল্ল' গাইজ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি কথা পাতিম আপোনালোকে জানে যে 15 মে অহাকালি আপোনালোকৰ আমাৰ যিটো সেৱা ৰিজাল্ট আছে HSLC ৰিজাল্ট আছে সেইটো ৰিজাল্ট আপোনালোকৰ অনলাইন বহুত ধৰণে চাই কিন্তু মই আজি যিটো ৱেবছাইট কম আপোনালোকক আগতীয়াকৈ আপোনালোকক 9 বজাৰ লগে লগে আপোনালোকক নিজে ৱেবছাইটে আপোনালোকক ৰিজাল্ট দি দিব আপুনি জাষ্ট এতিয়া আপোনালোকৰ ৰোল নম্বৰটো আপোনালোকৰ নিজে ৰিজাল্ট দিব ইয়াত কোনো ধৰণৰ কোনো গলতি নহয় আপোনালোকক নিজে ৰিজাল্ট দিব আপোনালোকে কালি 9 বজাত গৈ ৱেবছাইটত আপোনালোকে সোমাব নালাগে তেওঁ নিজে আপোনালোকৰ ফাললৈ নটিফিকেশনটো পঠিয়াই দিব আপোনাৰ ৰিজাল্ট কি হৈছে সেইটো আপুনি নিজে পাই যাব 9 বজাৰ লগে লগে সো সেইটো কেনেকৈ কৰিব আৰু সেই বিষয়ে আজি অলপ কথা পাতিম সো বলক ভিডিওটো আৰম্ভ কৰো বন্ধুসকল কি কামটো কৰিবলৈ আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব সিম্পলি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপোনালোকে সিম্পলি ইয়াত লিখিব www. jagranjosh.com simply jagranjosh to মই লিখিব পাহৰি গলো josh jagranjosh.com বুলি লিখি দিব সিম্পলি লিখাৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট যেটো এটা লিংক আহি যাব ইয়াত ফাৰ্ষ্ট যেটো আহিছে jagranjosh.com এটো m.jagranjosh.com যেটো আছে আপোনালোকে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰত দেখা পাই আছে ইয়াত বোৰ্ড ৰিজাল্ট বুলি সো তাত বোৰ্ড ৰিজাল্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আপোনাৰ নিজৰ বোৰ্ডটো সিলেক্ট কৰি ল'ব প্ৰথমতে আছে আসাম বোৰ্ড বুলি সো আসাম বোৰ্ডটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত কোনটো ক্লাছৰ ৰিজাল্ট আপোনালোকে সিলেক্ট কৰিব লাগিব সো সিম্পলি আপোনালোকে ক্লাছ 10 আসাম 10th ৰিজাল্টটো লিখি দিব লিখিব নহয় ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াত প্ৰথমে লিখিব পাৰে ৰোল নম্বৰটো আপোনালোকৰ ৰোল নম্বৰটো দিব তাৰ পিছত নেমটো দিব মোবাইল নম্বৰ যেটো ৰেজিষ্ট্ৰেচনত বা এডমিটত দিয়া আছে সেইটো দিব তাৰ পিছত যদি কিবা ইমেইল আপোনালোকে এতিয়া মেইন কথা হল আপোনালোকে যেটো আপডেট পাব আপোনালোকে যেটো আপডেট পাব মানে 9 বজাৰ লগে লগে মই কৈছিলো যে আপোনালোকক নিজে ৰিজাল্ট দিব ৱেবছাইটে সেইটো হল এই ৱেবছাইট আৰু এতিয়া আপোনালোকে নিজে পাবৰ কাৰণে আপোনালোকে যিকোনো এটা ইমেইল আইডি ইয়াত দিব লাগিব সো সিম্পলি যদি ইয়াত লিখাই আছে চাওক গেট আপডেটস অন ইমেইল আইডি আৰু এটা কথা কৈ দিও যেতিয়া আপোনালোকে এই ৱেবছাইটটো ওপেন কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এলো বুলি এটা অপচন আহিব তেতিয়া আপুনি এলো আৰু ব্লক বুলি আহিব সো আপুনি সিম্পলি এলোটোত ক্লিক কৰিব ব্লকটোত কেতিয়াও ক্লিক নকৰিব সো গেট আপডেটস অন ইমেইল আইডিত আপোনালোকে ইমেইল আইডিটো শুদ্ধকে দিব যেটো ইমেইল আইডি দিব সেইটো ইমেইল আইডিত আপোনালোকৰ ৰিজাল্টটো আহিব সো তাৰ পিছত আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব মেল নে ফিমেল তাৰ পিছত বোৰ্ডটো সিলেক্ট কৰিব আসাম লিয়া আছে সিটিটো সিলেক্ট কৰিব কোৰ্সটো যিকোনো সিলেক্ট কৰি ল'ব কি কোৰ্স আপোনালোকৰ আৰ্টস নে সায়েন্স যিকোনো এটা কোৰ্স সিলেক্ট কৰি ল'ব যেটো আপোনাৰ তাৰ পিছত ইয়াত চাওক এটা দুটা ইম্পৰ্টেন্ট কথা ইয়াত আদাৰ্স বুলি এটা অপচন আছে না আদাৰ্সৰ তলত দেখি আছে আই হেভ ৰিড দ্য যেটো পলিসি টার্মস এন্ড কন্ডিশন তাৰ পিছত ৰিসিভ যেটো এলাৰ্টস ৰিলেটেড টু দ্য মাৰ্কেটিং প্ৰমোশন লেটেষ্ট আপডেট তো সেইখিনি আপোনালোকে ক্লিক কৰি দিব মানে টিক মাৰ্ক কৰি দিব তাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ অলপ ওয়েট কৰক মই এখিনি এতিয়া মই সিম্পলি সাবমিটত ক্লিক কৰি দিছো মই ফিল আপ কৰি দিছো ফৰ্মখন আৰু সাবমিটত এতিয়া ক্লিক কৰি দিছো সো আপোনালোকে সিম্পলি সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰটো কমপ্লিট হৈ যাব আৰু বাট চাই থাকিব অহাকালি মানে 15 তাৰিখৰ 9 বজা অটোমেটিকলি আপুনি নটিফিকেশন পাব আপোনাৰ ইমেইল আইডিত আপোনালোকৰ ৰিজাল্টৰ বিষয়ে সো বন্ধুসকল আজিৰ কাৰণে ভিডিওটো ইমানেই আছিল যদি ভিডিওটোৰ পৰা অকনো সহায় পাইছে তেন্তে ভিডিওটো লাইক কৰিব আৰু শেয়াৰ কৰিব কমেন্টত জনাব ভিডিওটো কেনেকৈ হৈছে আৰু মিলি আছো আ ভিডিও তেতিয়ালৈকে বাই বাই টেক কেয়াৰ